হেল্ল' বন্ধুসকল, মই শ্বাহৰুখ আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকক এখন এপলকৰ বিষয়ে দেখুৱাম। এপলকটো এনেকুৱা টাইপৰ, মানে আপুনি কিবা এটা এপ লক কৰি থ'লে তাতে বেলেগৰ আগতো যদি আপুনি পাছৱৰ্ডখন দেখুৱাই মাৰে, তেতিয়া নেক্সট টাইম যেতিয়া সেই পাছৱৰ্ডখন মাৰিব এপখন অ'পেন নহ'ব। তেতিয়াহ'লে এতিয়া দেখাওক কেনেকুৱা কি কৰিব লাগে। চাওক, প্ৰথমতে এপলকখন ডাউনলোড কৰি ল'ব। ডিছক্ৰিপশ্যনত আপোনালোকে লিংক পাই যাব। তো ডাউনলোড কৰাৰ পিছত চাওক এনেকুৱা আহি যাব। প্ৰথমতে ওপৰত কি আছে, এণ্টাৰ দিছ টাইম এজ ইয়ৰ পাছক'ড। ওপৰত যিটো টাইম আছে সেইটো আপোনাৰ পাছক'ড হিচাপে মাৰিব লাগিব। তাতে এতিয়া টাইম কিমান, 8:52 মানে 0852। আকৌ দিছে এণ্টাৰ দিছ টাইম, মানে আকৌ ভেৰিফাই কৰিব লাগে 0852 হৈ গ'ল। এতিয়া টাইম কিমান আছে, 0852। এতিয়া এপটো অ'পন কৰিবৰ কাৰণে মাৰিব 3 হৈ গ'ল। চাওক 0853। এতিয়া 2 মাৰিলে ইৰৰ দেখাব, 0852 মাৰো ইৰৰ, 0853 মাৰিলেহে খুলিব। এইটো অ'পেন হৈ আছে। এতিয়া আমি কিবা এটা এপ লক কৰি চাওঁ, এলবামটো লক কৰি চাওঁ। এলবাম লক হ'ল। এতিয়া যেতিয়া আমি চাওক, আমি কি দিছিলোঁ পাছৱৰ্ড 0852, খুলিছে 0853 দি। যেতিয়া আমি এলবামখন অ'পেন কৰিব যাম, এতিয়া কিমান টাইম হৈ আছে, 0853 হৈ আছে। চাওক এই টাইমটোহে মাৰিব লাগিব, বেলেগ টাইম দিলে নহ'ব। এতিয়া চাওক, বেলেগৰ আগত যেতিয়া যাব আপুনি দেখাই দিলে, ৰ'ব এইটো প্ৰথম ফাৰ্ষ্ট টাইম অলপ লেট হয়। ইয়াতে কিমান আছে, 0853। এতিয়া 0853 দিলেহে খুলিব। এতিয়াহে খুলিল। এতিয়া চব এক্সিট কৰি দিওঁ, ৰ'ব 1 মিনিট। 0854 হৈ লওক, 854 হ'লে 854হে দিব লাগিব, 53 দিলে কেতিয়াও নুখুলে। সেইকাৰণে আপুনি যেতিয়া বেলেগৰ আগত এপখন আনলক কৰিব বা যিকোনো এপ এখন খুলিব, সিহঁতৰ আগত এতিয়া চাওক 54 হৈ গ'ল। বেলেগৰ আগত খুলিলেও সিহঁতে গম নাপায়। এতিয়া যাওক এলবাম, আকৌ লকখন আহি যাব। অলপ ফাৰ্ষ্ট টাইম অলপ টাইম লাগে, লকখন লগে লগে নাহে। কিবা প্ৰব্লেম হৈ আছে চাগে, ৰ'ব আকৌ যাওঁ। এলবাম লগে লগে আহি যাব লাগে, আহি গ'ল। এণ্টাৰ দ্য পাছক'ড। এতিয়া আমি 0853 মাৰি চাওঁ, চাব ইৰৰ দেখাব, নুখুলিলে। আমাৰ মাৰিব 0854, তেতিয়াহে খুলিব। আশা কৰোঁ ভিডিঅ'খন চাই আপোনালোকৰ ভাল লাগিছে। আৰু এতিয়াৰ পৰা বেছিভাগ ভিডিঅ' এডিট নোহোৱাকৈ দিম, কাৰণ এডিট কৰোঁতে বহুত টাইম লাগে। আৰু আমাৰ হিন্দী চেনেলখন চাগে নিশ্চয় চাইছে, যদি চোৱা নাই আপোনালোকৰ ডিছক্ৰিপশ্যনত লিংক পাই যাব, তাৰ পৰা চাই ল'ব। চেনেলখনৰ নাম হ'ল হেক এণ্ড ট্ৰিক্স। তাতে প্ৰায় 5000 ছাবস্ক্ৰাইবাৰ হৈয়ে যাব। এইটো ইয়াৰত 3000 পাৰ হৈছে, 3700। আমাৰ সেইখন চেনেলৰ লিংক পাই যাব ডিছক্ৰিপশ্যনত, চাব। চাই ভাল লাগিলে জনাব। আৰু আজিৰ ভিডিঅ'খন চাই যদি ভাল লাগিছে, তেতিয়াহ'লে নিশ্চয় এখন লাইক দিব। আৰু কেনেকুৱা টাইপৰ ভিডিঅ' খোজে কমেণ্ট কৰি জনাব, আমি তেনেকুৱা টাইপৰ ভিডিঅ' বনাই দিম। আজিলৈ ইমানখিনিয়ে। গুড বাই এণ্ড টেক কেয়াৰ।